চেনেলটোৰ নামটো চেঞ্জ কৰি দিলোঁ। ব্লগ চেনেল খুলিছে বোলে শ্ৰীমতীয়ে। মুখখন দেখা দে। বাদ দিয়া কিমান এটিটিউড। অ' ছাৰ ওলালে। আজি আপোনাৰ কি আছে? হা? গণিত। নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ মই এটা ভিডিঅ' লৈ। তো আজি ভিডিঅ'টো বেলেগ মানে বেলেগ দেখাবলগীয়া তেনেকুৱা একো হেৰি নাই। তো বহুত দিন ভিডিঅ' দিব পৰা নাই, কিয় দিব পৰা নাই আজি তাকে ক'ম, আৰু কি কাম কৰি আছিলোঁ, কেলৈ দিব পৰা নাই, সকলোবিলাক ডিটেইলছ ক'ম। তাৰ আগতে এটা কথা ক'ম, মোৰ চেনেলটোৰ নামটো চেঞ্জ কৰি দিলোঁ। কিয় কৰিলোঁ? কাৰণ মোৰ চেনেলটো মোৰ নামত চাৰ্চ কৰে সকলোৱে, চবেই মোৰ ভিডিঅ' চাবৰ কাৰণে চবেই মোৰ নামটো চাৰ্চ কৰে, কিন্তু ভিডিঅ'বিলাক নাপায়। সেইটো কাৰণে মোৰ নামটো দি দিছোঁ, দেৱজিৎ আছাম ব্লগ বুলি দি দিছোঁ। তো এতিয়া সেইটো নামত চাৰ্চ কৰিলে আপোনালোকে প্ৰথমতে মোৰ ভিডিঅ'খিনি পাই যাব। তো ব'লক ভিডিঅ'টো আজি কি কাম কৰি আছিলে, ইমান দিনা কিয় ভিডিঅ' দিব পৰা নাই তাকে দেখাম আজি। ভিডিঅ'টো চাই থাকক। এইফালে মায়ে গাখীৰ খীৰাই আছে। আমাৰ পচন্দিৰ গাই গাখীৰ খীৰাই আছো, এয়া ওলাই আছে চুপ চুপকে। এইফালে এজনী আছে, এইজনী খীৰাবলৈ আছেই। অ' ছাৰ ওলালে। আজি আপোনাৰ কি আছে? হা? গণিত। এইফালে আমাৰ গুগুলি দাদা। এইফালে আহক, এইফালে আহক, এইফালে আহক, এইফালে আহক। পলা এইফালে আহক, এইফালে আহক। পলালে পোৱালিটো। এইফালে আমাৰ শ্ৰীমতী ৰাস্তাত ৰখি আছে। শ্ৰীমতী এইফালে ৰাস্তাত দেখাই আছো দেই। ব্লগ চেনেল খুলিছে বোলে শ্ৰীমতীয়ে। মুখখন দেখা দে। বাদ দিয়া কিমান এটিটিউড। बड़ा हरामी हो बेटा। A few moments. পোৱালিটো চাওক দে কি কয়। জানো কি কৈছা? কি কৈছা? বাই পোৱালিটো এই দুটা কি কৈছা তুমি? কাম কৰি পুৰা কামত লাগি আছে দুইটা একদম। এইফালে এইবিলাক বেৰবিলাক লগাই আছো এতিয়া। মাটিবিলাক পাহাৰীয়া জেগাত একদম মাটিটো এঢলি এনেকৈ মাটি দিবলগীয়া আছে। এনেকৈ বনাই বাঁহ কৰি থোৱা আছে, এইবিলাক পেলাই থোৱা আছে। তো এনেকৈ বনাই আছোঁ আৰু লিখীয়া মানুহৰ কি কয়। এইফালে চাওক এইবিলাক, এইখিনি এৰুৱাই নাই, এইফালে এৰুৱাব আছে বাৰান্দাখন। এখন বেৰ লগালোঁ, এইখন বেৰ মানে বন্ধা হোৱা নাই আৰু এনেই লগাই থোৱা আছে। এইফালে এখন বান্ধি হৈ গ'ল, আৰু এইফালে দিয়াই নাই। এইবিলাক লগাব আছে, তাৰপিছত মাটি ভৰাব আছে। এইবিলাক নিগনি পুৰা একদম, ইয়াত নিগনি পুৰা। মাটিবিলাক ফিলাপ কৰিব আছে, মাটি খুন্দি ভৰাব লাগে পানী দি দিয়ে। আৰু এতিয়াও বহুত কাম আছে, চাই লওক কিমান দিন লাগে। এইফালে মাটি ভৰাব আছে, পোৱালিকেইটা ভৰাই আছে পুৰা। এটা নাই পৰীক্ষা দিব গ'ল, এইফালে পুৰা মাটি ভৰাই আছে। ময়ো লাগিব একদম। কালি কি হ'ল মানে এই আঠাটো দেখিছেনে? এই আঠাটোত একদম হাতেৰে পুৰা মাৰি ল'লোঁ। এই খুঁটি পুটোতে সেই তাত খুঁটি পুটোতে একদম মাৰিব লাগে, খুঁটিত মাৰি দিছোঁ আঁঠুত একদম ৰাতি পুৰা শুব পৰা নাই। মানে আছিলে ভিডিঅ'টো, সেইটো কাৰণে ভিডিঅ' মানে আপলোড কৰিব পৰা নাই। এইফালে চব্জি বনাব লৈছে, তাইও বোলে ব্লগ চেনেল এটা খুলিছে হেনো বোলে হৰিপ্ৰিয়া। এই কি আছিলে তোৰ নামটো? হা, নামটো কি আছিলে? এই চেনেলটোৰ নাম কি আছিলে? হৰিপ্ৰিয়া গগৈ ব্লগ খুলিছে বোলে। তাই ব্লগ চেনেলটোৰ নাম হৈছে হৰিপ্ৰিয়া গগৈ। তো আপোনালোকে চাৰ্চ কৰি চাব আৰু মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাত গৈ চাব। ভিডিঅ' এতিয়ালৈকে এৰাই নাই, খুলি পিনি থৈছে আৰু শ্বৰ্ট ভিডিঅ' কেইটামান দি থৈছে চাগে, আৰু মই চোৱা নাই। তো চাব আপোনালোকে, মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। ভিডিঅ'টো কেনেকুৱা পালে ক'ব, যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আমাৰ তেনেকুৱা ঘৰত দেখাবলগীয়া একো বস্তু নাই আৰু দেখাবলগীয়া বস্তু নাই, চব ভাঙি এইবিলাক দিছে, চব ভাঙি মেলি থৈ দিছোঁ। মুঠতে কামেই আৰু কামতে লাগি আছে, কিন্তু ভিডিঅ' বনাব পৰা নাই। এইবিলাক গোটেই কাম একদম পুৰা একদম কামে ভৰ্তি হৈছে। এতিয়া কৰিবলৈ মানুহ নাই, কাম বহুত আছে। এতিয়া হাজিৰা লগাবলৈ মানুহ পাবলৈ নাই। এতিয়া চব একদম আগতে মানুহবিলাকে কৰি দিছে ন, চব কামে লাগি আছে। মানুহ পোৱা নাই, হাজিৰা লগাবলৈ ঘৰতে লাগিবলগীয়া হৈছে। তো ভিডিঅ'টো আজি ইমানে আছিলে, কেনেকুৱা লাগিলে ক'ব। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজি লাগিছোঁ পাই, আকৌ নেক্সট ভিডিঅ' লগ পাই আছোঁ।